এতিয়া আমি পাইছোঁ আমিনগাঁও। মই যাই আছোঁ অবিনাশ দাৰ লগত। অবিনাশ দাই বোলে কিবা বাজাৰ কৰিব তাৰ কাৰণে, আৰু লগতে আপোনালোকে গম পায়ে মই গাড়ী চলাওঁ। আজি মই অবিনাশ দাৰ গাড়ীখন লৈ আহিলোঁ। বলক তেনেহ'লে চিটি চেণ্টাৰ মলটো চাওঁ। ধুনীয়াকৈ লেখা আছে আই লাভ চিটি চেণ্টাৰ। বহুত ডাঙৰ হয়, তাতে চবে চেলফি উঠে। আৰু এইটো নতুনকৈ কিবা বনাই আছে। পোনপ্ৰথমে আপোনালোকক ভিতৰলৈ সোমাই লৈ আহিছোঁ। বহুতো ধুনীয়া ভিউ হয়। আপোনালোকে দেখা পাইছে এইখন হৈছে শৰাই, লগতে আছে বানবাতি, আৰু এই প্লেটখনত আছে নাৰিকলৰ লাৰু আৰু তিলৰ লাৰু, আৰু লগতে আছে পিঠা। গাইছ, এতিয়া আপোনালোকক দেখুৱাইছোঁ ইমানবোৰ জাপি। চাওকচোন ভিডিঅ'টো ভালদৰে, ইমান জাপি একেলগে দেখি ইমান ভাল লাগে। অ' মাই গড। মই এতিয়া এইফালেৰে উঠি যাম। চিৰিৰে বয়সস্থ মানুহ নাহিব, কাৰণ ইয়াত বহুত ৰিক্স আছে, বহুতে পৰিছে ইয়াত। আপোনালোকে লিফ্টৰ দ্বাৰাই আহিব। এখন হৈছে এখন তলত ৰেষ্টুৰেণ্ট, য'ত আপোনালোকে খাব পাৰে। যিমানটা ফ্ল'ৰ দেখা পাব তাত এনেকুৱা ৰেষ্টুৰেণ্ট, প্ৰত্যেক ফ্ল'ৰতে এখন কৈ। ইয়াত অল বডিটো ৰিলেক্স কৰিব পাৰি। মাথো 80 ৰুপিজ ল'ব। আপোনালোকক কৰি চাওক এবাৰ, কেনেকুৱা লাগে চাই লওক। ৰিলেক্স কৰি ইয়াত কিবা কিবি দিব দাদাই। এতিয়া ভিডিঅ' কৰা মানা আছে ইয়াত, মই পাছৰখিনিতে দেখুৱাম। চেয়াৰখনত ৰিলেক্স কৰিলোঁ, বহুতে ভাল লাগিছে, বহুত ধুনীয়া হয়। আপোনালোকে যদি আহে চিটি চেণ্টাৰ মলত, তেতিয়াহ'লে এবাৰ ৰিলেক্স কৰিব। 80 টকা গ'লে কিনে যোনটো ফিল, সেইটো যোনে ৰিলেক্সটো এই চেয়াৰখনত তেওঁহে গম পায়। কাণত মিউজিক ছিষ্টেম দি দিয়ে, ধুনীয়া এটা ফিল। জাপি চাওক না, ইমান জাপি, গোটেইকেইটা ফ্ল'ৰতে আছে জাপি, বহুত জাপি। জোতাৰ দামী হ'ল 48,000 টকা, কম দামী জোতা 48,000 টকা দাম। ইয়াত এজন কুকমেন আছে, আপোনালোকে যি খায় সকলোবিলাক বস্তু বনাই দিব, তেওঁ ধুনীয়াকৈ খাব পাৰে। এয়া চাওক, সৰু কণ ল'ৰা ছোৱালীসকলে ইয়াত খেলি আছে। আপোনালোকেও যদি কোনোবা ল'ৰা ছোৱালীক লৈ আহে, তেতিয়াহ'লে ইয়াত খেলিব দিব, বহুতে এনজয়মেণ্ট লাভ কৰিব পাৰিব। এয়া চাওক কি ধুনীয়া এনজয় কৰি আছে সৰু ল'ৰা ছোৱালী, কিমান ভাল পৰিৱেশ এটা ধুনীয়া। পইচা দিব লাগিব ইয়াতে, তাৰপিছত টকেন দিব, সেই হিচাপে গাড়ী চলাব পাৰিব ইয়াতে। সৰু ছোৱালীৰ কাৰণে বহুতে এনজয়মেণ্ট হয়, বহুত ভাল পায় এইখিনি জেগাত আহি। চিটি চেণ্টাৰ মলত আহি বহুতে ভাল পায়, বিৰাট মজা লাগে। 3D হয় এইখিনি, দেখাই আছোঁ চাব। তেতিয়া তেওঁলোকে আগত আছে, মোতকৈ আগত যাব পৰা নাই, মই যাব দিয়া নাই। মোক 4 নম্বৰ পজিশ্যনত আহি গৈছোঁ গাইছ। এতিয়া আমি ঘৰত যাবলৈ ওলাইছোঁ উভতি। এতিয়া মই আছোঁ লিফ্টত, খুলিব এতিয়া আমি আহিলোঁ চিটি চেণ্টাৰ মলৰ পৰা, দাদা আৰু মই। এতিয়া বৰ্তমান মই গাড়ীত বহি আছোঁ, দাদা অকণমান কিবা খাব গৈছে। বাকী আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰক যিমান পাৰে সিমান। আৰু যদি কোনোবাই মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। জয়